এয়া আমি একেলগে আজি কাম কৰি আছো দুটাই। মই অকলে কৰি আছো। মই বোলে ফাঁকি মাৰি আছো, পাল মাৰি আছো বোলে। কিন্তু ভিডিঅ' বনাবলৈ মন গ'ল, সেইকাৰণে মানুহজনী আৰু মই একেলগে ভিডিঅ' বনালো। তাই বোলে বনোৱা নাই, লাজ কৰিছে। তেনেকে কাম কৰা দেখুৱাবলৈ বোলে লাজ কৰিছে। একো কাম কৰা দেখাবলৈ লাজ কৰা নাই। কাম কৰা সময়ত কাম কৰি ল'ব লাগে না। তোমাৰ নিচিনা এনে ভিডিঅ'টো টিপি মোবাইলটো লৈ। এইখিনি আমাৰ গোটেই জলকীয়া আছিলে, বীজ জলকীয়া। এতিয়া এইখিনি উঠাইছো। এইখিনি অলপ দ আছিলে, ধানো ভাল হয়। গতিকে এইখিনি গোটেই জলকীয়াবোৰ উঠোৱা হ'ল। তাৰপিছত এতিয়া গোটেই কাটি মেলি এতিয়া গোটেই জলকীয়াবোৰ কাটিলো, গছবোৰ এনেকৈ। তাৰপাছত এতিয়া দুটা উঠাই আছো, মালচিং পেপাৰ। তাৰপিছত হাল বোৱা যাব, তাৰপিছত ধান লগোৱা যাব। তাৰপিছত অহা বছৰলৈ আকৌ ইয়াত জলকীয়া কৰিম। জলকীয়াও ধুনীয়া হয় ইয়াত, অলপ কষ্ট কৰিব লাগে। যিহেতু আমি খেতিত লাগিছোঁ যেতিয়া অলপ ফৰ্মুলাত খেতিটো কৰিব লাগিব। অকল এটা খেতি কৰিলে নহ'ব, আপোনাৰ চব কথা চিন্তা কৰিব লাগিব। সেইকাৰণে আপোনালোকে সহযোগ কৰিব আৰু, যাতে আমি উৎসাহ পাওঁ কাম কৰিবলৈ বা খেতি কৰিবলৈ। পৰামৰ্শ দিব। এয়া মানুহজনী ভিডিঅ'বোৰ চাই আগুৱাই যাবলৈ অকণমান আশীৰ্বাদ কৰিব আৰু। সেয়া মোৰ মানুহজনী। মোৰ মানুহ